নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিময় কলিতা। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাটোৰ শিৰোনাম হৈছে আনে নুশুনা ইয়াৰ পৰা। না, আজি কবিতা লিখিবলৈ মোৰ ওচৰত নাই ৰসাল শব্দৰ ভঁৰাল। আছে মাথো মোৰ কলিতাত দপদপকৈ জ্বলি থকা জুইকুৰাৰ শব্দ। তুমি উপলব্ধি কৰিব নোৱাৰিবা মোৰ গোপন বুকুৰ নীৰৱ বেদনা, কাৰণ তুমিতো মোৰ মুখত সদায় হাঁহিৰ চমকেই দেখা। সেই যেনিবা হেতা হাঁহিয়েই হওক। মই নাজানো কিয় পলকতে বন্দী হৈ গলো তোমাৰ সেই কাজল সনা চকুৰ মায়াজালত। তোমাৰ মনত আছেনে এদিন যে ভৰ দুপৰীয়া লগত প্ৰায় 2:20 মানত তুমি আৰু মই ৰৈ আছিলো গণেশগুৰি বাছ ষ্টেণ্ডত, আৰু যে মই মোৰ হাতেৰে তোমাক মৰমত আইচক্ৰীমটো খুৱাই দিছিলো, মনত আছেনে? নে সময়ৰ সকলো উটাই দিলা? মই কিন্তু তোমাৰ লগত কটোৱা প্ৰত্যেকটো মুহূৰ্ত হৃদয়ৰ এটি গোপন কথা সযতনে সাঁচি লৈছো। এটা কথা কি জানা, তোমাক এমাহতে বহুত আপোন কৰি পেলালো। তোমাৰ বাবে সকলো ত্যাগ কৰি নিজৰ সপোন ছাৰখাৰ কৰি পেলালো। আৰু তুমি ইয়াৰ প্ৰতিদান স্বৰূপে মোক কি দিলা? বিষাদ ভৰা এই নিশা, নে মোৰ চকুৰে বৈ থকা চকুলো? মোৰ ভুল কি আছিল? তুমি মোতকৈ বয়সত ডাঙৰ কেৱল এইটোৱে, নে তোমাক দিয়া নিস্বাৰ্থ মৰম ভাল পোৱা? মোক আজি উত্তৰ দিয়া। যদি মোৰ কথাৰ উত্তৰেই দিব নোৱাৰা, তেনেহলে 40 টকীয়া ৰছী এডালেই দিয়া, মই নিজেই আনি ল'ম নিজৰ ডিঙি। কিন্তু মই এনেদৰে আৰু জীয়াই থাকিব নোৱাৰিম, কটাব নোৱাৰিম আৰু এনেদৰে প্ৰত্যেকটো উজাগৰি লিখা। শেষত তোমাক এটাই কথা কম, হ'ব পাৰো মই পাগল প্ৰেমী, কিন্তু বুজি পাওঁ সঁচা ভাল পোৱাৰ অৰ্থ। বুজি পাওঁ মই নিস্বাৰ্থ প্ৰেমৰ মূল্য। তুমি সদায় সুখত থাকা, সেই মৰম লগা হাঁহিটো আঁতৰিব নিদিবা, আৰু আহৰি পালে এবাৰ উভতি আহিবা। মোৰ চিতা আনে জোৰপুৰা জ্বলোৱাৰ আগত মোক সাৱটি এবাৰ মিছাকে হলেও কবা, ময়ো তোমাক ভাল পাওঁ জ্যোতিময়, ময়ো তোমাক বহুত ভাল পাওঁ। ধন্যবাদ। কলম জিন্দাবাদ, কবিতা জিন্দাবাদ, জীৱন জিন্দাবাদ। ধন্যবাদ। এইখিনিতে মই ভাস্বতী ডেকা